দেউতা কবিতা এটা লিখিছো চাই দিয়কচোন। কবিতা লিখি কি লাভ পাবি তই? হা বচোন বহ অলপ দেৰি। তোৰ ৰিজাল্ট পাতি ভালেই দেখোন, মেথছতো তই ভাল নম্বৰ পাইছ 92%। তই কি ল'ম বুলি ভাবিছ? মই এতিয়া আৰ্টছ ল'ম বুলিয়ে ভাবিছো। তই আৰ্টছ লৈ কি কৰিবি? হা চায়েন্স ল, চায়েন্সত বহুত স্ক'প আছে। এই শৰ্মাদা ল'ৰাক দেখিছ তই? হা সি আজি চায়েন্স লৈ কি পঢ়ি আছে? এতিয়া চায়েন্স লৈ তাৰ কিমান ঘৰ, তাৰ 2-3টা ঘৰ বনাইছে সি, তাৰ দামী গাড়ী। তই আৰ্টছ লৈ কি কৰিবি? মই অংক চংক কৰি ভাল নাপাওঁ, মই সাধাৰণতে লিখা মেলা কৰিয়ে ভাল পাওঁ, সেইটো কাৰণে আৰ্টছ ল'ম বুলি ভাবিছো। লিখা মেলা কৰি কি পাবি? হা ৰাস্তাত ঘূৰি ফুৰিব লাগিব। কেইখন কিতাপ লিখি কোন ধনী মানুহ হৈছে? চায়েন্স ল, চিধা কথা, তই চায়েন্স ল, চায়েন্স পঢ়িবি, ইঞ্জিনিয়াৰিং কৰিবি, ধুনীয়াকৈ অইলত চাকৰিটো ল'বি, বাছ। সেইটো দেখিছ গৰুটো, তাক মাছ অলপ খুৱাই আহোঁগৈ। পাগল নে গৰুটোক মাছ খাওঁ? মেকুৰীয়ে মাছ খায় নাই? তেতিয়াহ'লে গৰুৱে মাছ কেলে নাখাব? ৱাই কি আছে? মেকুৰীয়ে মাছ খায়, গৰুৱে মাছ খাব? এইটো কেলে নাখাব? পাগল, এইটো পাগল। তাক জীয়াই থাকিবলৈ দিয়া, স্নিগ্ধ প্ৰকৃতিৰ বুকুত তাক উমলিবলৈ দিয়া। প্ৰতিটো ক্ষণ যেন তাৰ বাবে আনন্দ হওক। ভৱিষ্যতৰ ভয়াৱহতাৰ পৰা তাক দূৰত থাকিবলৈ দিয়া, তাক বৰ্তমানত জীয়াই থাকিবলৈ দিয়া।